অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। ইয়াতে দেখিছেনে আপোনাৰ পথাৰত মানে ফিল্ডতে কি পাতিবলৈ লৈছে মানে গম পোৱা নাই। দেখিছেনে কি হেৰি কৰি থৈছে মানে এইখন ফিল্ডখন দেখিছেনে ফিল্ডখনে এপাক আপোনালোকক মই দেখাই দিছোঁ। এইটো হৈছে ৰাস্তাটো মানে আপোনাৰ গৈ থকা ৰাস্তাটো মানে আমি যোনফালৰ পৰা আহিলোঁ ন সেইটো আছে ৰাস্তাটো। এইখন ফিল্ডখন দেখিছেনে ফিল্ডখন আপোনালোকে ফিল্ডখন চাব পাৰে। ইয়াত দেখিছেনে ফিল্ড এইফালে মানুহ চানুহ ৰখি আছে মানে আলি কাষতে। পাৰিলে আপোনালোকক মই অলপ ভিডিঅ' কৰিকে দেখাওঁ বুলি। আৰু মানে বতৰটো ইমান বেয়া ন মানে এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ দিছে, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ অলপ অসুবিধা হৈ গৈছে। এইফালে এতিয়া গাড়ী চাড়ীবিলাক আহি গৈছে। মই অলপ ফিল্ডখনত গৈ আপোনালোকক মই দেখাম দেই। মই নামি গৈ আছোঁ। গাড়ী চাড়ীবিলাক মানে মানুহ উঠা গাড়ী চাগে আহিছে আৰু মই অলপ ফিল্ডখন দেখাম আপোনালোকক। ইয়াতে এইখন আছে ফিল্ড মানে মই এতিয়া যোন জেগাত থিয় হৈ আছোঁ ন এই জেগাত মানে কানুবাৰীও পৰে এডোখৰ কানুবাৰী পৰে মানে ফিল্ড এতিয়া কি পাতিব কি নাপাতে নাজানো, কিন্তু এইবিলাক হাই ফ্লেক্সবিলাক কৰাই থৈছে। তাত দেখিছেনে মানে কানুবাৰী এইটো মেইন হাই ৰোডেই হয় মানে ৰাস্তা কাষতে হয়। মানুহবিলাক আৰু মানে মানুহবিলাক ঘূৰি ঘূৰি চাই আছে, ভাবিছে কিনো কৰিছে বুলি। মানে আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে ইমান ধুনীয়া এডোখৰ জেগা মানে শুই আছে আৰু এইবোৰ ওচৰতো মানুহ চানুহবিলাক আছে ন। এইয়া চব মানে ইয়াত দেখিছেনে ফ্লেক্স ফ্লেগবোৰ গোটেই একেবাৰে হাই কৰি থৈছে মানে হাই কৰি থৈছে মানে পুতি থৈছে। ইয়াতে মানে ইয়াত কিবা ফুটবল খেলে আছে মানে এতিয়া গম নাপাইছোঁ মানে ফুটবল খেলে নে কি, সেইকাৰণে ভাবিলোঁ মই অলপ আপোনালোকক ভিডিঅ' কৰি আৰু অলপ দেখাওঁ বুলি। সেইকাৰণে আপোনালোকৰ কাৰণে মই ভিডিঅ' এটা কৰি লৈছোঁ। আপোনালোকে চাব মানে অলপ স্কিপ নকৰাকৈ চাব দেই ভিডিঅ'টো, মানে একেবাৰে শেষলৈকে চাব। মানে এই দেখিছেনে এয়া মানে হেৰি ঘৰ চৰবোৰ মানে বনাই থৈছে মানে আৰু হেৰি ওচৰতে মানে বিবাহ মোৰ মানে মুখত বৰ ভালকৈ নুফুটে। এইটো মানে বিয়া চিয়া পাতে যে কি ভৱন বুলি কয় এইটো নাজানো, বিবাহ ভৱন না কি বুলি কয় সেইটো মানে বনাই থৈছে। সেইফালে চাওক সেইফালে সেইয়া নীলা টিংপাতকৈ দেখিছেনে অলপীয়াকৈ মানে সেইফালে বনাই থৈছে। মানে মই আহোঁতে মানে পাই আহিছোঁ। এয়া চাওক এইখন আছে ফিল্ডখন মানে বহুত ডাঙৰ ফিল্ড হয় দেই, কিন্তু তাত ফুটবল খেলেই হ'ব, ফুটবল খেলেই হ'ব মানে মানুহবিলাক পূৰা আহিছে আৰু লাহে লাহে এতিয়া মানে কি কৰিব এতিয়া বল খেলে পাতিব মানে। আৰু বোলে মানে ধান চানো ওচৰত আছে দেই, আপোনাৰ খেতি চেতিও ওচৰত আছে মানে খেতিও ওচৰতে আছে আপোনাৰ। এই চাওক আপোনাক মই খেতি অলপ দেখাই দিছে এইনে খেতি চেতিও ওচৰত আছে মানে ধান চানো দাব হোৱা নাই কিন্তু লাহেকৈ দাবগৈ আৰু এতিয়ালৈকে দাব হোৱাগৈ নাই মানে কেঁচা হৈ আছে ধানবিলাক। আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে এয়া মানে আকৌ এবাৰ দেখাইছোঁ আপোনালোকক। এয়া মানে কিনো পাতিব মানে আজিকালি য'তে ত'তে যি টি পাতি দিয়ে ন, একো মানে মানুহে ধৰিব নোৱাৰি মানে ক'ত কি পাতিছে ক'ত কি পতা নাই মানে একো তত ধৰিব নোৱাৰি মানুহবোৰ মানে য'তে ত'তে পাতি দিয়ে। ক'ৰবাত মানে কি ফুটবল খেল পাতি দিয়ে, ক'ৰবাত কিবা চিনেমা তিনেমা দেখাই দিয়ে, এনেকুৱা মানে হৈ যায় আজিকালি। মানে গমেই নাপায়, আগতে আকৌ গম পাইছিলোঁ, আজিকালি গম নাপায় মানে ক'ত কি পাতি একো ধৰিবই নোৱাৰি। সেইবোৰ মানে ল'ৰা ছোৱালীবিলাক আহি আছে ওচৰতে আহি আছে আৰু ইয়াত দেখিছেনে সেইখন আছে ফিল্ডখন মানে বহুত ডাঙৰ ফিল্ড দেই, ক'বলৈ গ'লে মানে বহুত ডাঙৰ ফিল্ড হয়, আপোনালোকে চাব পাৰে। সেয়া চাওক মই এতিয়া ফিল্ডখনত আহি আপোনালোকক মই দেখাইছোঁ। এইয়া চাওক ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আপোনালোকে যদি চাই ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। টাটা বাই বাই।